গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই এতিয়া গৈ আছোঁ মানে দৌৰিব গাইজ। এইফালে আম ধুনীয়াকৈ ফুলি আছে গাইজ। এইবাৰ মানে কি হৈছে সৰু সৰু আমবিলাকতো বহুত ফুলিছে, কি ক'বা কিবা ধুমুহা চুমুহা আহে নেকি সেনেকুৱাকৈ কৈ দেখোঁ মানুহবিলাকে। আৰু গাইজ মই এতিয়া অকলে গৈ আছোঁ, মানে মোৰ লগত অহা লোকটো ইণ্টাৰভিউ দিব গৈছে গাইজ। কিবা হ'ল এতিয়া ফোন কৰিব লাগিব তাক গাইজ। এইফালে কুঁৱলীও দি আছে ধুনীয়াকৈ। এইফালে মই গৈ আছোঁ এতিয়া ফিল্ডলৈ অকলে বুলি, আৰু ফিল্ডত গৈ আপোনাৰ লগ পাই আছোঁ নেকি। ফাইনেলি পালোঁ আইডে আৰু গাইজ ফিল্ডখন। আৰু গাইজ সিফালে আমি কথা চথা পাতি আছোঁ, এতিয়া মানুহ লগ লাগিলে কথা চথা নাপাতিলে হ'ব জানো গাইজ। ইফালে আমাৰ দাউৰা কিবাকৈ হ'ল গাইজ। এইবাৰ লং জাম্প মাৰি আছোঁ ইফালে ধুনীয়াকৈ। এইফালে যদি এইবাৰ মাৰিব গাইজ লং জাম্প, ই গাইজ 16.5 মাৰি আছে দে গাইজ, চাওকচোন এবাৰ। এই চৰি দেই। অ' মাই গড, বঢ়িয়া জাপিছে গাইজ। আপোনালোকক ক্ৰিকেট খেলাও দেখুৱাই আছোঁ গাইজ। এই ফাইনেলি ক্ৰিকেট খেলা হৈ গ'ল গাইজ, মানে আজি আমাৰ খেলা আছে টুৰ্ণামেণ্ট গাইজ। গাইজ আমি হ'লোঁ বেটিং আৰু ইয়াত হ'ল বলাৰ গাইজ। আমি এতিয়া বেটিং কৰিব লাগি বহি আছোঁ। এইটো বেয়া 6 দিলে গাইজ, বাম্পাৰ 6 দিলে এইটো। আৰু আমি গাইজ বঢ়িয়াকৈ বহি আছোঁ, এইবিলাক চলি খেলা চোৱা মানুহ। আৰু ঘৰলৈ যাবলৈ আহিলোঁ গাইজ, আকৌ কালি ক্ৰিকেট খেলা হ'ব। আজিলৈ বাই বাই।